তাক আমি মানে মৰমতে আগতে ধনো কওঁ, ধনটোও কওঁ আৰু বেটাও মাতোঁ, কিয়নো আমাৰ ইমান মৰমৰ আছিলে মানে তাক আমি ভাবিবই নোৱাৰোঁ। এতিয়াও সি মানে বেটা বুলি ক'লে মনটোত সি আহিয়ে যায় আমাৰ। আৰু মানে দেশৰ কাৰণে যিখিনি কৰি গ'ল সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু আজিৰ দিনটোত বহুতেই মনত আহিছে তাৰ। আজি শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ মৃত্যুতিথি। 1999 চনৰ আজিৰ দিনটোতে কাৰ্গিল যুদ্ধত সাহসিকতাৰে পাকিস্তানী সৈন্যৰে যুঁজি দেশমাতৃৰ হকে প্ৰাণ আহুতি দিছিল বীৰ সৈনিকজনে। গোলাঘাট জিলাৰ খুমটাইৰ দৰে ভিতৰুৱা ঠাইৰ পৰা গৈ 17 নং গাৰৱাল ৰেজিমেণ্টৰ কেপ্টেইনৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছিল শ্বহীদ জিন্তু গগৈয়ে। সম্পত্তিৰ 21টা বছৰ পাৰ হ'ল বীৰ শ্বহীদজন আমাৰ মাজৰ পৰা আঁতৰি যোৱা। আজি বীৰ শ্বহীদজনক পুণ্য মৃত্যুতিথিত এক আৱেগিক পৰিৱেশৰ মাজেৰে সোঁৱৰে শ্বহীদজনৰ বৃদ্ধ পিতৃ মাতৃয়ে। পুণ্য মৃত্যুতিথিত শ্বহীদ জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত পুৱা বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি আৱেগিক হৈ পৰে বীৰ শ্বহীদগৰাকীৰ পিতৃ মাতৃয়ে। আজিৰ দিনটো হৈছে এফালে ক'বলগীয়া দুখ লগা, কিন্তু এইটো বৰ গৌৰৱৰ দিন। কাৰণ তেওঁৰ জন্ম হৈ পেলাই তেওঁ যিখিনি কাম কৰিলে, আজি এই মৃত্যুৰ দিনত ৰাইজে সুঁৱৰিছে। অসমৰ গৌৰৱ বুলি ক'ব লাগিব, আমাৰ দেশৰ গৌৰৱ আৰু আমাৰ খুমটাইৰ গৌৰৱ। আমিও গৌৰৱ কৰোঁ, কাৰণ বেটাই অন্ততঃ তেওঁ কিবা এটা কৰি পেলাই তেওঁ দেশখনক ৰক্ষা কৰি গ'ল। গোলাঘাটৰ পৰা ব্যুৰ' ৰিপৰ্ট, নেশ্যন টক্স 24।